অসমংগ সীমান্তৰ চাপোখাবাৰীৰ দ্বিতীয়খনত আগমনী আৰক্ষী অভিযানত 7জন জোৱাৰী আটক। অসমংগ সীমান্তৰ চাপোখাবাৰীৰ তৃতীয় খণ্ড গাঁৱৰ খুনিয়াভিটা বজাৰত জোৱাৰীৰ বিৰুদ্ধে আগমনী আৰক্ষীৰ অভিযানত জোৱাৰ সামগ্ৰীৰ লগতে নগদ 2770 টকা জব্দ, ডাববোৰ সামগ্ৰী 3 পাত্তি কাৰ্ডৰ লগতে নিষিদ্ধ লটাৰী টিকট জব্দ। আগমনী আৰক্ষীৰ আটকাধীন জোৱাৰী 7জন ছাইদুৰ ৰহমান, দিলীপ ৰায়, আইনুল হক, গৌতম ৰায়, জহিৰুল হক, নিৰুদ ৰায় আৰু মমিন আলী। উল্লেখ্য, একাংশ জোৱাৰীয়ে দীৰ্ঘদিনৰ পৰা অসমবংগ সীমান্তৰ বিভিন্ন অঞ্চলত অবৈধ জুৱা চলাই আহিছে। চাপোখাবাৰীৰ দ্বিতীয়খনত আগমনী আৰক্ষী অভিযানত 7জন জোৱাৰী আটক। অসমবংগ সীমান্তৰ চাপোখাবাৰীৰ তৃতীয় খণ্ড গাঁৱৰ খুনিয়াভিটা বজাৰত জোৱাৰীৰ বিৰুদ্ধে আগমনী আৰক্ষীৰ অভিযানত জোৱাৰ সামগ্ৰীৰ লগতে নগদ 2770 টকা জব্দ, ডাববোৰ সামগ্ৰী 3 পাত্তি কাৰ্ডৰ লগতে নিষিদ্ধ লটাৰী টিকট জব্দ। আগমনী আৰক্ষীৰ আটকাধীন জোৱাৰী 7জন ছাইদুৰ ৰহমান, দিলীপ ৰায়, আইনুল হক, গৌতম ৰায়, জহিৰুল হক, নিৰুদ ৰায় আৰু মমিন আলী। উল্লেখ্য, একাংশ জোৱাৰীয়ে দীৰ্ঘদিনৰ পৰা অসমবংগ সীমান্তৰ বিভিন্ন অঞ্চলত অবৈধ জুৱা চলাই আহিছে। চাপোখাবাৰীৰ দ্বিতীয়খনত আগমনী আৰক্ষী অভিযানত 7জন জোৱাৰী আটক। অসমবংগ সীমান্তৰ চাপোখাবাৰীৰ তৃতীয় খণ্ড গাঁৱৰ খুনিয়াভিটা বজাৰত জোৱাৰীৰ বিৰুদ্ধে আগমনী আৰক্ষীৰ অভিযানত জোৱাৰ সামগ্ৰীৰ লগতে নগদ 2770 টকা জব্দ, ডাববোৰ সামগ্ৰী 3 পাত্তি কাৰ্ডৰ লগতে নিষিদ্ধ লটাৰী টিকট জব্দ। আগমনী আৰক্ষীৰ আটকাধীন জোৱাৰী 7জন ছাইদুৰ ৰহমান, দিলীপ ৰায়, আইনুল হক, গৌতম ৰায়, জহিৰুল হক, নিৰুদ ৰায় আৰু মমিন আলী। উল্লেখ্য, একাংশ জোৱাৰীয়ে দীৰ্ঘদিনৰ পৰা অসমবংগ সীমান্তৰ বিভিন্ন অঞ্চলত অবৈধ জুৱা চলাই আহিছে।